নমস্কাৰ, এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। এইসকলে হেলমেট নিপিন্ধিলেও বহিব নালাগে জৰিমনা। দেশৰ জনসাধাৰণ সুৰক্ষাৰ কথা বিবেচনা কৰি যান বাহন চালকৰ ক্ষেত্ৰত পৰিবহণ বিভাগে কেতবোৰ নিয়ম প্ৰণয়ন কৰিছে। বাহন চালকে এই নিয়মসমূহ ভংগ কৰিলে বিধি অনুসৰি জৰিমনা বিহা হয়। নো পাৰ্কিঙত গাড়ী চলোৱা, পথ নিৰ্দেশনা ভংগ, অত্যাধিক বোজা কঢ়িওৱা, কাৰোবাক খুন্দিওৱা, প্ৰদূষণ বীমা ফেইল ইত্যাদি নানা নিয়মৰ মাজৰ অন্যতম নিয়ম হৈছে চালক আৰু আৰোহীয়ে হেলমেট পৰিধান নকৰা। কোনো লোকে যদি এই নিয়ম ভংগ কৰে তেন্তে ৫,০০০ টকা পৰ্যন্ত জৰিমনা তথা শাস্তিৰ সন্মুখীন হ'ব লগা হয়। পিছে আপোনালোকে জানি আচৰিত হ'ব যে এই নিয়মবোৰৰ মাজতে আছে অন্য এক সুকীয়া নিয়ম। এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ ক্ষেত্ৰত হেলমেট পৰিধানৰ নিয়মৰ পৰা মুক্ত কৰি দিয়া হৈছে। এক কথাত সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলে হেলমেট পৰিধান নকৰিলেও সন্মুখীন নহয় শাস্তি কিংবা জৰিমনাৰ। জানি আচৰিত হ'ব যে শিখ সম্প্ৰদায়ৰ লোকসকলক হেলমেট অবিহনে গাড়ী চলাবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ কাৰণ হ'ল শিখ সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰা ৰক্ষা কৰি মূৰত পাগুৰি পিন্ধে, যাৰ বাবে তেওঁলোকে হেলমেট পিন্ধিব নোৱাৰে। পাগুৰি পিন্ধিয়ে তেওঁলোকে যান বাহন চলায় বা যাত্ৰা কৰে। তেওঁলোকে পাগুৰিটো ইমানেই টানকৈ মাৰে যে হেলমেটৰ সমানে ই পৰিপূৰক হিচাপে কাম কৰে, যাৰ ফলত চালক বা আৰোহীৰ দুৰ্ঘটনাৰ সন্মুখীন হ'লেও সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা মূৰটো ৰক্ষা পৰিব পাৰে। এই কাৰণে চৰকাৰে শিখ সম্প্ৰদায়ৰ লোকসকলক হেলমেট পৰিধান নকৰিলেও জৰিমনা বা শাস্তিৰ পৰা ৰেহাইৰ অনুমতি দিছে। ইয়াৰ উপৰি যদি এজন ব্যক্তি চিকিৎসাজনিত অৱস্থাত থাকে তেন্তে সেই নিৰ্দিষ্ট ব্যক্তিগৰাকীয়ে হেলমেট পৰিধান নকৰিলেও জৰিমনাৰ পৰা ৰেহাই দিয়া হয়। অৱশ্যে ৰেহাই পাবলৈ তেওঁ প্ৰমাণ দেখুৱাব লাগিব। ধন্যবাদ।